Hello guys, এতিয়া বাজিছে ৰাতিৰ 10:30 আৰু মোৰ অলমোষ্ট ৱৰ্কআউট হৈ গ'ল শেষ। আজি মাৰিলোঁ শোল্ডাৰ আৰু চেষ্ট। চ' যোৱা সপ্তাহ মাৰিছিলোঁ, মানে যোৱা সপ্তাহ নহয়, এইটো সপ্তাহৰে সোমবাৰ দিনা মাৰিছিলোঁ চেষ্ট আৰু শোল্ডাৰ। আজি একেই মাৰিছোঁ, বাট শোল্ডাৰ আগত মাৰিছোঁ, চেষ্ট পাছত মাৰিছোঁ। ঠিক লাষ্ট টাইম যেনেকৈ চেষ্ট মাচলটো আছিল আমাৰ প্ৰাইমাৰী মাচল আৰু শোল্ডাৰটো আছিল ছেকেণ্ডেৰী, ঠিক তেনেকৈ এইবাৰ শোল্ডাৰটো প্ৰাইমাৰী ৰাখি পেলাই চেষ্টটো ছেকেণ্ডেৰী ৰাখিছোঁ। মানে শোল্ডাৰটোত বেছি ফ'কাছ কৰিছোঁ। প্ৰথমে শোল্ডাৰ এক্সাৰচাইজ কৰিছোঁ, শোল্ডাৰত 5টা এক্সাৰচাইজ কৰিছোঁ, তাৰপাছত চেষ্টত 3টা এক্সাৰচাইজ কৰিলোঁ। আৰু শোল্ডাৰৰ প্ৰথমে মাৰিলোঁ বাৰবেল, চিটেড বাৰবেল প্ৰেছ। চ' তাত টোটেল 5টা, গোটেইখিনি 5টা বুলিয়ে ক'ব পাৰি। তাৰপাছত মাৰিলোঁ শোল্ডাৰ ডাম্বেল প্ৰেছ, তাতো 5টা ছেটছ, কোনো ধৰণৰ ড্ৰপ ছেট নাই। তাৰপাছত মাৰিলোঁ কেবলত লেটাৰেল লাইজ ছিংগেল আৰ্মছ, ত' তাত 4টা ছেটছ মাৰিছোঁ। তাৰপিছত আজি ৰিয়েৰ ডেল্টৰ 2টা এক্সাৰচাইজ কৰিছোঁ, এটা হৈছে কেবলত এনেকৈ ফ্লাই মাৰিছোঁ আৰু এটা ডাম্বেল ফ্লাই মাৰিছোঁ, ঠিক আছে। আৰু বাকী গোটেইকেইটা এক্সাৰচাইজ ডাম্বেল আৰু বাৰবেলেৰে আছিলে, আৰু গোটেইখিনি এক্সাৰচাইজ কম্পাউণ্ড বুলিয়ে ক'ব পাৰি, লেটাৰেল লাইজটো বাদ দি পেলাই, মানে ৰিয়েৰ ডেল্ট মাচলৰ এক্সাৰচাইজকেইটা বাদ দি পেলাই বাকীকেইটা আছিলে কম্পাউণ্ড। আৰু তাৰপিছত চেষ্টৰ 3টা এক্সাৰচাইজ ঠিক তেনেকৈ পুৰা আইচলেট এক্সাৰচাইজ আছিলে। চ' এতিয়া মোৰ এক্সাৰচাইজ পূৰা ফিনিছ হৈ গ'ল। আৰু জিমত আজি আহিলোঁ 8:30মান বজাত। আজি একচুৱেলি অলপ কাম আছিলে ৰাতিপুৱা সময়ত, চ' ৰাতিপুৱা আহিব নোৱাৰিলোঁ আৰু পিছবেলা অলপ শুই দিলোঁ। শুই দিয়াৰ কাৰণে সময় নিমিলিলে আবেলি সময়ত, সেইটো কাৰণে অহা আজি লেট হৈ গ'ল। চ' মিলবিলাক ঠিকেই কমপ্লিট লৈ আছোঁ, বাট এতিয়া গৈ পেলাই মই ল'ব লাগিব এগছকেইটা মোৰ বাকী আছে, টোটেল 11টা এগছ ল'ব আছে, আৰু আইচলেট আছে এগছ স্কুপ ল'ব, আৰু কি আছে পিনাট বাটাৰ প্লাছ ব্ৰাউন ব্ৰেড আছে, 2 স্পুন পিনাট বাটাৰ আৰু 2 পিচ ব্ৰাউন ব্ৰেড ল'ব আছে। চ' এতিয়া গৈ পেলাই 12টা 12:30টাৰ ভিতৰত গোটেইখিনি মিল ল'ব লাগিব। তাৰপিছত শুওঁতে 1:30 এনেকৈ বাজি যাব। বডি ক'ব গ্ৰ' কেনেকুৱা হৈছে। চ' আজি মোৰ 70 নম্বৰ দিন হয়, 70 নে 71 পাহৰি গ'লোঁ নহয়, 70 নে 71 কিবা এটা দিন হয় আজি মোৰ, পাহৰি গৈছোঁ মই। চ' কাইলৈ মই কনফাৰ্ম কৰি দিম 70 দিন নে 71 দিন। আৰু চ' এতিয়া বলক ঘৰলৈ যাম আৰু মিলবিলাক পটাপট লওঁ। বেছি একচুৱেলি ভিডিঅ' কৰিব নোৱাৰিলোঁ ৱৰ্কআউটৰ, কাৰণ ক্ৰাউড আছিলে জিমত, আৰু এতিয়া মই এইটো নুৰ ভাইৰ ফোনেৰে কৰি আছোঁ ৰেকৰ্ড। চ' এতিয়া যাওঁ আমি। চ' কি এক্সাৰচাইজ কৰিলোঁ জিমত আপোনালোকে চাওক। চ' বাই বাই। ফাৰ্ষ্ট লেগ দিয়া ৰ'বা, মাৰিম লাষ্টত দি কথা একে মাৰিম। Okay. Basti ho gaya.